চেক দে চেক 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 এয়া চেক চেক দেখিছে চেক দিছে চেক 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 এয়া চেক দিছে দেখিছে চেক চেক বছ হয় মানে এইটো আমাৰ মেইন ই আমাৰ বহুত মৰমীয়াল হয় আৰু সিও মৰমীয়াল তাক এতিয়া যিহেতু নতুন মেম্বাৰ হয় ইয়াকো মৰম সমানেই কৰিব লাগিব এতিয়া খেলিব দুটাই তাক খেলাৰ কথা ক'লোঁ যে ইয়াক খেলিবলৈ গ'লো কালত খেল ই বহুত ফ্ৰেণ্ডলি হয় আমাৰ ই হয় চাওক ইয়াৰ নামটো বৰ্তমান এতিয়ালৈকে দিয়া হোৱা নাই এইটো চাই লওক ৰাইজ ইয়াৰ নামটো বৰ্তমান এতিয়ালৈকে দিয়া হোৱা নাই ইয়াৰ নামটো কি দিলে ভাল হ'ব আৰু আপোনালোকে কমেণ্ট কৰি জনাব ৰাইজ চাওক না তাৰ একশ্যন চাওক না কেনেকুৱা লাগিছে ৰাইজ আপোনালোকে কমেণ্ট কৰি কওক হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল মই অন্য এটা ভিডিঅ'লৈ মই দিকে আপোনালোকক স্বাগতম জনাইছোঁ আজি চাওক একদম মানে দোকান খুলি আছিলোঁ দোকান খুলি থাকোঁতে ভগা চিগা যিহেতু মোৰ দোকান আৰু ভগা চিগা দোকানত এতিয়া বৰ্তমান মানে ঘপককৈ দিলে বৰষুণ আৰু বৰষুণ দিয়াৰ বিনিময়ত আমাৰ মানে এতিয়া বস্তু বাহানিবিলাক খুব কম সময়ৰ ভিতৰতে এতিয়া আমি এনেকৈ সামৰি দিব লগা হৈছে উপায় নাই কাৰণ দোকানখন খুলিছিলোঁ আৰু আপোনাৰ বৰষুণ যিহেতু দিয়ে দিলে আৰু ছাতি আছে মোৰ বৰ্তমান এটা আৰু আপোনালোকে দেখিছে ছাতি মোৰ এটা তাকো সৰু আৰু আগৰ ছাতিটো যিহেতু ফাটিলে আৰু এতিয়া ভাবিছিলোঁ অকণমান দেৰিলৈকে দোকানখন খুলিম কিন্তু আজি যিহেতু বতৰটো এইকেইদিন খুবেই বেয়া আৰু বতৰটো এইকেইদিন মানে এই ভাল এই বেয়া এনেকুৱা হৈ থকাৰ কাৰণে মানে দোকানখন এতিয়া বন্ধ কৰি দিবলৈ ওলাইছোঁ আৰু এতিয়া হৈ গ'ল সেইফালে ছাতি তাতে এনেকৈ সামৰি দিয়া হ'ল আৰু এতিয়া আমি এনেকৈ দোকানখন সামৰিম আৰু সামৰি আজি আমি ঘৰলৈকে যাবগৈ লাগিব যিহেতু এতিয়া আপোনাৰ দোকানো বন্ধ কৰি দিয়া হ'ল আৰু সেইটো কাৰণে এতিয়া ঘৰত গৈ কি কৰিম মানে আজি কি নকৰিম আজি সেয়াকৈ চাই থাকিব আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই থাকিম এতিয়া যিহেতু দোকান বন্ধ হ'লেই আৰু এতিয়া গৈ আছোঁ আমি এতিয়া ঘৰলৈ আৰু এইফালে গাত আছে তথাপিতো স্কুটি চলাই আহিছোঁ আপোনালোকক দেখুৱাবলৈ কাৰণে ইয়াত পৰিলোহেঁতেন দেখিছে ৰাইজ আৰু এতিয়া আপোনালোকক দেখুৱাম মানে আজি ঘৰত গৈ কি কৰিম আৰু কি নকৰিম আৰু আমাৰ ঘৰত আছে নতুনকৈ এটা নিউ মেম্বাৰ আৰু আপোনালোকক তেওঁ কি মেম্বাৰ আপোনালোকক চব দেখুৱাম আজি আপোনালোকে চাই থাকিব বলক হাই হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ মই দিকে আপোনালোকক স্বাগতম জনাইছোঁ আজি মই দোকানলৈ গৈছিলোঁ কিন্তু দোকানখন খুলিলোঁ কিন্তু দোকানখন খোলাৰ কোনো অৰ্থ নাইকিয়া হ'ল কাৰণ চাওক আজি একদিন ধাৰাসাৰে মানে বৰষুণ দি আছে আৰু বৰষুণ দি থকাৰ কাৰণে আৰু মোৰ যিহেতু ৰাস্তাত মানে দোকানখন মুকলি আৰু সেইটো কাৰণে কি হৈছে বৰ ছাতি দুটা আছিলে ছাতি এটা ফাটি গ'ল আৰু ছাতিটো এটা সৰু ছাতি আছে সেই সৰু ছাতিটো লৈ দোকানখন যেনে তেনে খুলি আছিলোঁ কিন্তু পিছবেলা সময়ত অকণমান ধুমুহা নিচিনাও আহিলে বতাহ অলপ মৰাৰ কাৰণে আৰু লগতে আহিলে বৰষুণ আৰু বৰষুণ অহাৰ ফলত মানে কি হ'ল বৰষুণ পৰি মানে গোটেই বস্তুবোৰ চব তিতি গুচি গ'ল সেইটো কাৰণে দোকানখন বন্ধ কৰি গুচি আহিলোঁ আৰু আজি আপোনালোকলৈ লৈ আনিছোঁ এটা মানে বিশেষকৈ ছাৰপ্ৰাইজ আৰু তাৰ নামটো এতিয়ালৈকে মই দিয়া হোৱা নাই আৰু সেইটো মানে কি মই আপোনালোকক দেখুৱাই আছোঁ চাব ৰাইজ আজি আমাৰ লগত আছিলে গুলু আজি বহুত দিনৰ আগতে আমি প্ৰায় আজি এবছৰ হৈ গৈছে এবছৰৰ আগতে গুলুক আনিছিলোঁ আৰু আজি বেছি দিন হোৱা নাই আজি আকৌ এটা পোৱালি লৈ আনিছোঁ আমাৰ এইটো চাবলৈ ৰাইজ দেখুৱাই আছোঁ এইটো চাওক ইয়াৰ নামটো বৰ্তমান এতিয়ালৈকে দিয়া হোৱা নাই এইটো চাই লওক ৰাইজ ইয়াৰ নামটো বৰ্তমান এতিয়ালৈকে দিয়া হোৱা নাই ইয়াৰ নামটো কি দিলে ভাল হ'ব আৰু আপোনালোকে কমেণ্ট কৰি জনাব ৰাইজ চাওক না তাৰ একশ্যন চাওক না কেনেকুৱা লাগিছে ৰাইজ আপোনালোকে কমেণ্ট কৰি কওক দেখিছে ভিডিঅ' পূৰা চাই আছে চাই লওক এইটো ব্লগত পূৰা চাই আছে আৰু ইয়াক এতিয়া নাম কি দিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইফালে আছে আমাৰ গুলু তই চাই দে কিবা এটা কৈ দে ভোক কৈ দে কিবা এটা তাৰ মানে অলপ অভিমান হৈ আছে কাৰণ ইয়াক আনিলোঁ ইয়াক অনা দেখি অলপ মৰম চৰম কৰি থকা দেখিছেতো ই মানে অলপ অভিমান কৰি আছে আৰু ৰাইজ ইয়াৰ নামটো কি দিলে ভাল হ'ব আৰু আপোনালোকে কমেণ্ট কৰি জনাব বুলি আহিলোঁ আৰু ইহঁতি আজি কি কৰি থাকে মই আজি আপোনালোকক সম্পূৰ্ণকৈ ব্লগটো দেখুৱাই থাকিম আৰু আপোনালোকে লাষ্ট এণ্ডিঙলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু চাওক না কেনেকুৱা কিউটি একদম মানে পোৱালি আৰু আপোনালোকে নামটো কওক কি নাম দিলে ভাল হ'ব এতিয়া খেলি আছে আৰু খেলাৰ কিছু অংশ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকক মানে এয়া চাওক পূৰা এক্সাৰচাইজ কৰি পূৰা লাগি আছে দুটাই পূৰা একদম ফাইট মানে দেখিছে এতিয়া বৰ ধুনীয়াকৈ থাকে আৰু আপোনালোকে চাই থাকিব মানে খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজত দুটাৰ মাজত ভিডিঅ'বিলাক আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব এইফালে আছে আমাৰ গুলু আৰু তাৰ নামটো কি দিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব সিও কিন্তু আপোনাৰ মেল হয় ফিমেল নহয় কিন্তু ই মেল হয় আৰু ইয়াৰ নামটো ক'ব দুটাই মেল আৰু দুটাই মানে নামটো এটা নাম দিছোঁ গুলু আৰু এটা নাম কি দিলে ভাল হ'ব আৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু চাই লওক না কেনেকুৱা খেলি আছে চাওক ই পোৱালি মানে খাতৰা আছে ই ডেঞ্জাৰ আছে দেখিছে খেলিছে চাওক ৰাইজ কি ধুনীয়াকৈ খেলিছে দেখিছে গুলু
তাক অকণমান মৰম কৰি দিয়া গুলু মৰম কৰি দিয়া ভাইটি হয় নেপায় ই মানে কম নহয় ই ডেঞ্জাৰ মাল চক ই ডেঞ্জাৰ মাল তালৈ নেপায় ভাইটিয়ে দুখ পাব নহয় কি কৰিছে হেই নেপায় খেলা সেয়া দেখিছে এটা মানে ভাল লাগে কিবা এটা চাই পেলাই সিহঁতক মানে খেলটো খেলি থকা চাই ভাল লাগে সি কি কৰিব চাব দেই সি এতিয়া ঠাণ্ডা হৈ আছে ন চাব ৰ'ব সেয়া চাওক দেখিলে এনেকৈ কৰি মাৰি দিয়ে মানে ভাইটিয়ে পৰিব নাই এইফালে মেকুৰী এহেঁতি ক'লে এতিয়া নুশুনে মানে এতিয়া পূৰা খেলি আছে দেহা গুলু ভাইটি পৰিব চাই লওক পূৰা খেলি আছে সিহঁতি কোনো কম নহয় মানে দুটাই সমান মই ক'লোঁ নহয় দুটাই সমান আৰু সেইটো চাওক এতিয়া খেলি পেলাই এই কি কৰিছা তাৰ নামটো কি দিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰিব দেই চাই থাকক সেইটো চাওক ওলোৱা কাম আমি যাওঁ সেয়া চাওক দুটাই চাওক সেইটো চাওক সেইটো ক'ত গৈছে আৰু এইফালে আমাৰ আছে গুলু আৰু সেইটো আমাৰ পোৱালি নতুনকৈ আনিছোঁ আৰু চাই লওক কেনেকুৱা আৰু ইয়াৰ নামটো আপোনালোকে কি দি দিব আপোনালোকে জানিব আৰু আপোনালোকে নামটো দিয়ক এটা মানে ধুনীয়া এটা নাম দিয়ক যাতে সেই নামটোৱে আমি ৰাখিব পাৰোঁ একদম মানে কি নাম দিলে ভাল হ'ব মানে যিটো নাখাবি দেখিছে ই মানে বৰ বিৰাট ভয় কৰে অলপ ভয় কৰে কোনোবাই মানে কি কৰিলেও ই ভয় কৰে আৰু এয়া দেখিছে ৰাইচ মানে মই দোকানৰ পৰা অহাৰ লগে লগে সিহঁতলৈ মৰ্টন এটা আনিব লাগিব আৰু আমাক গুলুলৈ চকলেট আনিব লাগিব চকলেট আনি আৰু লগতে আনিব লাগিব গাখীৰৰ পেকেট আৰু আনি পেলাই দিব লাগিবই মানে নিদিলে সিহঁতি আপোনাক মানে এৰি নিদিয়ে সিহঁতি মানে বিৰাট মৰমীয়া হয় আৰু এই চক এতিয়া চাৰিওফালে ঘূৰি ফুৰিছে আজি ব্লগটো মানে অকল ইহঁতক লৈ পেলাই বনোৱা হৈছে আজি মানে কি হৈছে মই দোকানত একচুৱেলি বহি আছিলোঁ আৰু পোৱালি এটা আহিলে পোৱালিটোৱে খুব ধুনীয়াকৈ মানে ডিম্পু বৰুৱাৰ দৰে একদম ছেম কথা কয় আৰু কথা কোৱাৰ লগতে আপোনাৰ ডিম্পু বৰুৱাই যেনেকৈ থাকে মানে চাল চলন আচাৰ আচৰণ যি কৰি থাকে সকলোখিনি মানে তাৰ ছেম মানে একদম ফাৰ্ষ্ট কপিৰ নিচিনা আৰু সেইটো কাৰণে তাক লৈ এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ কিন্তু বনোৱাটো আপোনালোকক বনাই দেখুৱাম আৰু যিহেতু কথা দি থোৱা আছে দেখুৱাম আৰু আজি সেইটো কাৰণে ভাবিলোঁ যিহেতু আজি বনাম বুলি ভাবি আছিলোঁ কিন্তু বনোৱাটো নহ'লে অলৰেডি থাম্বনেইলখন বনাই থোৱা হৈছে কিন্তু থাম্বনেইলখন আপোনালোকে এক্সট্ৰাকৈ ফটো এখন দি থোৱা আছে পোষ্ট দি থোৱা আছে সেই ফটোখনৰ সেই থাম্বনেইলটো আপোনালোকে দেখিছে বনোৱাটো বনাম কিন্তু আজিতো যিহেতু বনোৱাটো নহ'লে আজি মানে সিহঁতক লৈয়ে আজি ব্লগটো বনাইছোঁ আৰু আপোনালোকে চাই থাকিব মানে খুব ধুনীয়া এটা ধামাকাৰ ভিডিঅ' আৰু আগলৈ ভিডিঅ'বিলাক চাই থাকিবলৈ আপোনালোকে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব এটা কৰি দিব বুলি মই আশা কৰিলোঁ বলক এতিয়া আমি এইদৰে ভিডিঅ'টো চাই থাকোঁ হয় ক'ত কি কৰিছ তই গলি নে আগলৈ এইবিলাক চক দেখিছে ৰাইচ চক চেক দে বেটা চেক এয়া চেক দেখিছে চেক দিছে চেক এয়া চেক দিছে দেখিছে চেক যাম চেক এইফালে আকৌ মই যাম সেইটো চক আপোনালোকে চাই লওক ৰাইচ এইটো কেনেকৈ ৰৈ আছে চক এইটো আমাৰ আছে গুলু আৰু দুধ অকণ খাবি ব'ল আৰু ৰাইচ ইহঁতক এতিয়া গাখীৰ দিম বুলি কোৱা দেখি এই আগে ভাগে চক দুধ খাবি কমন কাম এই চক গাখীৰ খাবলৈ মতা দেখি আগে ভাগে আহিছে লাইটটো মাৰ কাৰেণ্ট নাই দুধ খাই এখন এতিয়া ৰাইচ ইহঁতক দিম দুধ ৰাইচ চাব এতিয়া গাখীৰ দিছোঁ আৰু গাখীৰ আমি এনেকৈ দিব লগা হয় আৰু এইফালে আছে আমাৰ গুলু এইফালে আছে আমাৰ পোৱালি খা গুলু তাক খাবলৈ গুলু ভাইটিয়ে খাইছে এতিয়া ই খাইছে আৰু এফালে গুলুৱে খাই গ'ল আৰু মানে গুলুৰ এটা কথা আছে গুলুৱে যেতিয়া খাই থাকে ই নাখায়
আৰু ই যেতিয়া খাই থাকে মানে গুলুৱে নাখায়, মানে অভিমান কৰে। কাৰণ গুলু তাৰ এটাই অভিমান যে মই থাকোঁতে বুলিব ইয়াক কেলৈ আনিলি, সেইটোৰ অভিমান। কিন্তু আমাৰ আচলতে মানুহৰ যেনেকৈ অকণমান অহংকাৰী যেনেকৈ এটা ভাৱ থাকে, তাহাঁতৰ মাজতো তেনেকুৱা অকণমান থাকে আৰু হ'লেও এডজাষ্ট কৰি লয়। কাৰণ পোৱালিটো এনেকুৱা এটা, ইয়াক আচলতে কি হয় গম পাই নাই, ইয়াক ৰাতি সি তাৰ নিজৰ গাৰ ওপৰত খুৱাই লয়, মানে ইমান মৰম। আৰু ইহঁতৰ মাজত মৰম চেনেহো বহুত বেছি। ইয়াক ৰাতি কি কৰে, তাৰ গাৰ ওপৰত খুৱাই লয়। মই তাৰো ক্লিপ আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। খুব ধুনীয়া লগা এটা মানে সুন্দৰ ভিডিঅ', মানে আপোনালোকে মানে এনেওতো ভিডিঅ'বোৰ চাই থাকেই, আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। তাৰপিছত সি গাখীৰ খাই আছে। এতিয়া কি হ'ল গুলু, এই দেখিলোঁ ঐ সি পলালে, খালে বলে আৰু খাই বৈ ইয়াত ৰোৱাত নাই, সি পলালে। আৰু এতিয়া ডাঙৰটোৰ লগত আকৌ খেলিব, মানে সি এতিয়া আকৌ এনাৰ্জি অলপ গোটাই ল'লেতো, এতিয়া আকৌ খেলিব। আৰু তাক কিছু অংশ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই এনজয় কৰক। খেলগে যা এই, এইটো আমাৰ বছ হয়, মানে এইটো আমাৰ মেইন, এতিয়া আমাৰ বহুত মৰমীয়াল হয় আৰু সিও মৰমীয়াল। তাক এতিয়া যিহেতু নতুন মেম্বাৰ হয়, ইয়াকো মৰম সমানেই কৰিব লাগিব। এতিয়া খেলিব, দুটাই তাক খেলাৰ কথা ক'লোঁ যে ইয়াক খেলিবলৈ গ'ল। গুলু কালত খেল, ই বহুত ফ্ৰেণ্ডলি হয় আমাৰ, ই হয়। চাওক খেলিবলৈ গৈছে, চব দেখিছে, চব খেলিবলৈ গৈছে। সেয়া পোৱালি জেং, মানে আমাৰ পোৱালি, সি নাকামোৰে, ই নাকামোৰে, আমাৰ গুলুৱে নাকামোৰে, সি খেলিবলৈ বিচাৰিছে। সেয়া চাওক, এই গুলু দুখ পাব নাই ভাইটিয়ে, ভৰিটো ধৰি তেনেকৈ নেপেলায় নহয়। কি হ'ল, আমনি লাগিছে নি, আমনি লাগিছে, এয়া তাৰ আমনি লাগিছে। আৰু সেই পোৱালি কি কৰিছে চাওক, পোৱালি কি কৰিছে চাওক।